বিচাৰি অলপ পাছতে খানা বনাব আৰু তাৰপিছত আমি ওলাই আজি আহিছোঁ আমি বেজি কৰি আনিবলৈ আজি ভিডিঅ'টো বৰ স্পেচিয়েল ভিডিঅ' হ'ব আপোনালোকে চাই থাকিব স্ক্ৰীনটো পৰাকৈ আৰু কোন আমাৰ লগত কোন কোন আহিছে চবকে দেখাই আছোঁ এয়া দেখিছে আমি গৈ আছোঁ এতিয়া হাবিৰ মাজে মাজে এতিয়া আমি বেজি খৰি ক'ত পাওঁ তাকে আমি বিচাৰি গৈ আছোঁ আৰু ট্ৰেক্টৰত গৈ আছোঁ আমি ট্ৰেক্টৰ মানে এইটো আৰু ডান্সিং কাৰ লিখীয়া হৈছে মানুহটো এতিয়া চবেই ডান্সিঙে কৰি আছে ভালকৈ ক'ব পৰা নাই ভিডিঅ'টো বনাব পৰা নাই ট্ৰেক্টৰৰ ওপৰত মানে ইজুল কৰি আছে ভাবি আছে আৰু জানে আৰু তথাপিও ভালকৈ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰি আছোঁ লগতে বনভোজো হ'ব হেৰি কৰি আমাৰ লগতে মাছ আছে ব্ৰইলাৰ আছে এতিয়া HPM আছে পঢ়াই কথা লগতে আৰু আমিতো ৰান্ধনি ৰান্ধনিৰ পৰা 11 বান্দালি আনিছোঁ 11 দেই খানা বনাবলৈ এই বনাটো দেখাম আৰু এইটো বস্তুটো দেখাই আছে আজি এইবোৰ সেইটো চোলা এতিয়া আমি গৈ থকা আচলতে আমি মানে চাই গৈ আছোঁ ঘড়ী ক'ত পাম ক'ত ভাল হ'ব সুবিধা হ'ব তাকে তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাই দিব কণ্টিনিউকৈ স্কিপ নকৰাকৈ তেতিয়া ভালকৈ বুজি পাব আমাৰ এতিয়া মহিলা টিম নামি গৈছে আৰু কামত লাগি গৈছে এতিয়া ঘড়ী বিচাৰিব এতিয়া ঘড়ী বিচাৰি অলপ পাছতে খানা বনাব তাৰপিছত আমি ওলাইছোঁ আৰু হেল্ল' বন্ধুসকল আহি পাই গ'লোঁ জেগাত ট্ৰেক্টৰৰ ঠেকেচনিতে একদম পূৰা অৱস্থা বেয়া হৈ গ'ল ৰাতিপুৱা যি খাই আছিলোঁ সেইটো চব এতিয়া নাইকিয়া হৈ গ'ল আকৌ ভোক লাগি গ'ল এতিয়া প্ৰথমতে বনাই ল'ব আৰু খানাটো তাৰপিছত অলপ খাই মেলি তাৰপিছত কামত লাগিম আৰু খোৱালৈকে বাট চাই নাথাকোঁ বাৰু এজনে বনাই থাকিব তেতিয়ালৈকে আমি আৰু 2টা গছ কাটি থাকিম আৰু লাহে লাহে আজি আমি এইগিলা আমাৰ হাতীয়াৰকেইটা দেখিছে তাৰপিছত আজি কি কি আনিছোঁ দেখাম মই এয়া বটোৱা কেৰাহী আৰু এয়া চাউল এইটো আমাৰ মিচিঙৰ এনাৰ্জি তাৰপিছত ইয়াত মাংস আছে তাৰপিছত এইটো ইয়াত আছে আমাৰ জানে আৰু কি বুলি কয় এইটো বাটি বাটি খাই আছে
এইটো আছে, এইটো আৰু এটা ওপৰত আৰু এইটো এটা এইজনে দি আছে, বহুত কষ্ট হ'ল কৈছে আহোঁতে। চবেই অলপ খাবই লাগিব, ভোক লাগি আছেতো। আৰু এইজনে বনাব। তই বনাবিনে? এইটো মাংস তই বনাবিনে? হয় বৰ স্পেচিয়েল বনাবি দেই। ভাণ্ডাৰী ভাণ্ডাৰী হয়, ভাণ্ডাৰী নে বান্দৰী পাছত জানো পাছতে আৰু এয়া আছে মাংস। আৰু সেইকাৰণে আমি নদী কিনাৰত মানে কি এতিয়া খাব লৈছোঁ। ভাল মানে নদী কিনাৰত প্লেচটোতে পানী কাৰণে চব ভাল। আৰু পানী যি দেখিছোঁ অলপ আঁতৰ পানী লাগিব। এই আমাৰ গোটেই গ্ৰুপটো আৰু আছে কেইজনমান আহি আছে। আৰু ইয়াতে আছে বস্তিত আৰু ইয়াৰ পাতিব লাগিব। এতিয়া আমাৰ এই ভাণ্ডাৰীটো খৰি যোগাৰ কৰিছে আৰু ধুনীয়াকৈ বৰ স্পেচিয়েল ধুনীয়া ধুনীয়া খৰি শুকান শুকান খৰি বৰ ধুনীয়া মেয়াৰ কৰিছে। ঐ ভালকৈ বনাবি দেই, আমি আহিছোঁ। তো বলক আমি এতিয়া যাওঁ খৰি কাটিবলৈ, মেজিক খৰি। দেখিছোঁ ন বৰ ধুনীয়া প্লেচ। আমি জেগাত আহি পালোঁ। এতিয়া আমি কাম আৰম্ভ কৰিব। আমাৰ চব্জি একদম ৰেডি আছে, মানে বনি আছে আৰু ৰেডি হোৱা নাই। এতিয়া মাংস পুৰিছে, খৰিকাত কি কৰি আছে, খৰি মাছ মাছ খৰিকা আছে দেই। এয়া আৰু চাকনা হ'ব আৰু এতিয়া এইটো বনাই আছে, এইজনে বনাইছে বোলে নতুন ভাণ্ডাৰী। ভাত হৈ গ'ল চাগে ন? ভাত হৈ গ'ল। এতিয়া তাৰপিছত সেইটো অলপ এনাৰ্জি দিব লাগিব ইয়াৰ লগত, অলপ বাকী আছে। তাৰপিছত এইটো চব্জিৰ লগত এইটো দিয়া হ'ব। এইটো শাকটো কোনে কোনে চিনি পায় বাৰু? কমেণ্টত দিব দেই, নামটো কি? পাছত কমেণ্ট কৰি জনাব কি হয়। মই বাৰু নামটো জানো বাৰু, মই কৈ দিম পাছত যদি কোনোবাই যদি নাজানে। এতিয়া তাৰপিছত দি দিয়া হৈছে পাতটো। এতিয়া আমি চব্জিটো অলপ সিজাই দিওঁ। তেলে দিলি নেকি? গম পাইছোঁ বাৰু, অৱস্থা বেয়া তলত। এই তলগিটা যে নাই না এতিয়া বন্ধুসকল আমি এইটো খাবলৈ লৈছোঁ দেই। কেনেকৈ খাবলৈ লৈছোঁ আপোনালোকক অলপ দেখাইছোঁ। স্পেচিয়েল অলপ খানাটো হৈছে এয়া দেখিছে, কিছুমানে বজালে আৰু আমাৰ এইজন আকৌ নাচ কৰে পুৰা একদম দেখাই। এতিয়া কেৰাহী শেষ হ'ব হৈছে আৰু চবেই দিছে আৰু
ধুনীয়াকৈ ভাণ্ডাৰী এয়া 2 ভাণ্ডাৰী বঢ়িয়া লাগিছে খাই স্পেচিয়েল ভাত বনোৱাটো কেনে লাগিছে নে ভাত বনোৱা আৰু চব্জিটো কেনেকুৱা হৈছে টেষ্ট কৰিছে না এইজনৰতো বেয়া হ'লেও ভাল ভাল বহুত ভাল বেয়া নহ'ল আমি অলপ খাই লওঁ আৰু নেক্সট মানে আমি কি কৰিম দেখাই আছোঁ আপোনাক হেল্ল' বন্ধুসকল এতিয়া আমি খাই বৈ চব ক্লিয়াৰ চব ৰেডি এতিয়া আমি আকৌ এবাৰ এতিয়া যামগৈ মানে কি খৰি য'ত গছ গিৰাই আছিলোঁ তাত আকৌ পিচ কৰিব আছে সেইটো পিচ কৰি লওঁগৈ তাৰপিছত অলপ পাছত ট্ৰেক্টৰ আহিব ট্ৰেক্টৰত আকৌ লোড কৰিম তাৰপিছত ঘৰত নিমগৈ আৰু ইয়াত বৰ ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পোৱা যায় আপোনালোকে চাই লওক এইটো ইমান ধুনীয়া একদম বগৰী আগতে এটা ভিডিঅ'ত মই আপোনালোকক দেখালোঁ বগৰীটো ইয়াত দেখিছে পকা পকা একদম ধুনীয়া ঠিক আছে আকৌ জেগাত মানে গৈ থাকোঁতে বহুত বস্তু আপোনাক দেখাই গৈ থাকিম বাৰু এইটো কিছুমান বগৰী গছ ভালকৈ পকা নাই ডাঙৰ হৈছে কিছুমান দেখিছেনে পাত কম কিন্তু বগৰী বহুত যথেষ্ট অলপ জুম কৰি মই দেখাবলৈ চেষ্টা কৰি দিছোঁ ৰ'ব এইবাৰ দেখিছে নহয় কিছুমান পকিছে কিছুমান সৰু হৈ আছে এতিয়া বৰ্তমান দেখিছে পাত কম কিন্তু বগৰী বেছি দেখিছে এই দেখিছে বগৰী দেখিলে এইবিলাক আঙুৰ লিখীয়া পূৰা ওলমি আছে এইবিলাক দেখিছে এইবিলাক অলপ কেঁচা হৈ আছে এতিয়া কিছুমান পকি আছে দেখিছে তো বলক এতিয়া আমি গৈ আছোঁ খৰি য'ত নেকি আমি কাটি আছিলোঁ আকৌ যামগৈ চাব দেই আমি ঘূৰি আহিছোঁ আজি নিশা হৈছেগৈ এতিয়া হাতী চাতী ওলাইছে দেখি পাব চাগে ভালকৈ চাব